ডম্বৰু বাজে মোৰে চোতালুতে নিতে ত্ৰম্বক নাচে বাজে রুদ্রতাল নাচে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ কাঞ্চনজঙ্ঘা তোর মুখত এইবোৰ কিহৰ দাগ গোটেই জীৱনটো তাকেই হৈ গ'ল মা হেল্ল' গাইজ কি খবৰ এটা নতুন ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' বন্ধুসকল নৱপ্ৰজন্মৰ সাৰথী জুবিন গাৰ্গে কালি কাঞ্চনজংঘা ৰিলিজ দিলে আৰু বহুত কষ্টৰে এই চিনেমাখন গঢ়ি তোলা হৈছে আৰু কালি হলত চলি থকা অৱস্থাত প্ৰথম শ্ব' চলি থকা অৱস্থাত কেইজনমান লোকে ভিডিঅ' উঠাই ভাইৰেল কৰি দিছিলে আৰু সেই ভাইৰেল ভিডিঅ' সকলোতে ভাইৰেল হৈ গৈছিল আৰু সেইবাবে জুবিন দাৰ বহুত খং উঠি আছিলে আৰু কালি ফাৰ্ষ্ট শ্ব' সেইকাৰণে ফাৰ্ষ্ট শ্ব'ত তেনেকুৱা কাহিনী হ'লে মানে বেয়াও লাগে আৰু ব'লা জুবিন দাই কি ক'লে এই ভিডিঅ'টোত চাওঁ গোটেই কাঞ্চনজংঘা টিম আছোঁ বহুত ভাগৰি আছোঁ বহুত খঙত আছোঁ কিন্তু দেই কিছুমান মানুহে কিছুমান ল'ৰা তাত নাজানে ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিব লাগে নাজানে তাতে মোৰ ভাইটিয়ে হয় এতিয়া মই এইটো আচলতে ক্ৰাইম কৰিছে চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰসাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু মই সিহঁতক থানাত ভৰাব পাৰোঁ থানাত যাবই যিয়ে ঝেং কৰিব তাকে থানাত ভৰাম এইবাৰ আমাৰ গোটেই কাঞ্চনজংঘা টিম আছে আৰু কোনো ইউটিউব আপলোডো কৰিছে এই সকলোবিলাক কৰা বন্ধ কৰক আৰু অকণমান চব থানাত যাব কিন্তু সব জেলত সোমাব এবাৰ কিন্তু কাঞ্চনজংঘাৰ এই এডমিন কাঞ্চনজংঘাৰ দৰে জংগী হৈ আছে সেইকাৰণে আমি সব জকি আছো আমি আজি প্ৰথম দিনাখনৰ ফাৰ্ষ্ট ডে এইটো খবৰ আমি পাব লাগে নেকি ইমানখিনি কৰাৰ পাছত তোমালোকক ভাল পাওঁ তোমালোকৰ কাৰণে চিনেমা বনাইছোঁ তোমালোকে চোৱা এই বস্তু নকৰিবা আৰু এই বস্তুটো স্প্ৰেড কৰা যে এই বস্তুটো এই এৱাৰনেছটো লাগে বাহিৰৰ দেশত যেতিয়া চিনেমা ৰিলিজ হয় কোনো মোবাইল ইউজ নকৰে কোনো ইউটিউব ক'ৰবাত নিদিয়ে কিয় নিদিয়ে বিকজ দে লাভ চিনেমা বস্তুটো ধ্বংস কৰিব বিচাৰিছানে সৃষ্টি কৰিব বিচাৰিছা সেইটো মোৰ প্ৰশ্ন চবৰে আমি এটা বিশেষ ধৰণৰ কথা আৰু এটা কথা সকলোকে কওঁ যে যিসকলে কৰিছে তেওঁলোকতো অপৰাধী হয় বাকী সকলো যিসকলে অসমীয়া চিনেমাক ভাল পায় তেওঁলোকে চিনেমা চাবলৈ গৈছে আপোনালোকে অকণমান সচেতন হৈ থাকিব আপোনালোকৰ চিটৰ কাষতে কোনোবাই এনেকুৱা মোবাইলটোলৈ লাইভ কৰি আছে নেকি যদি বন্ধ কৰাই কোনোবাই যদি দেখা যে ছাইডত কোনোবাই লাইভ কৰি আছে শ্বুটিং কৰি আছে লগালগ ক'ব লাগে যে ডোন্ট ডু ইট ৰেকৰ্ডিং কৰিলে ডোন্ট ডু ইট চিনেমা ইজ নট লাইক দেট চিনেমা এখন বনাওঁতে বহুত কষ্ট হয় মোৰ চুলি পকি গ'ল দাড়ি পকি গ'ল এইখন চিনেমা বনাওঁতে চ' ডোন্ট ডেষ্ট্ৰয় ইট আৰু এটা সৃষ্টি কৰিবলৈ মোক সুযোগ দিয়া এইটো মই অনুৰোধ জনাইছোঁ চবকে প্লিজ ডোন্ট ডু ইট আৰু যিবিলাকে চাই আছে যিবিলাকে আছে এতিয়া সকলোকে অনুৰোধ কৰিছোঁ যাতে চবে শ্বেয়াৰ কৰে আৰু এইটো এটা এৱাৰনেছ হ'ব লাগে কিছুমান ল'ৰা ছোৱালী আচলতে নাজানে তাহাঁতি মানে চিনেমা চাওঁতে গম নাপায় তাহাঁতি চাওঁতে ভাবে যে দি দিওঁ ইউটিউবত দি দিয়ে ক'ৰবাত দি দিয়ে নাপায় সেইটো
It's a crime, একদম direct. ইটছ এ ক্ৰাইম, এইটো ইটছ এ চাইবাৰ ক্ৰাইম। আৰু মই বাৰে বাৰে কৈছোঁ, যিকেইটাই কৰিব সবাকে আমি থানাত ভৰাম। বাই বাই, লাল চালাম। আৰু ভিডিঅ'টো আপোনালোকে চালে, এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে হৈছে যে যদি তোমালোকৰ ওচৰত কোনোবাই ফিল্মখন চলি থকা অৱস্থাত কোনোবাই যদি ভিডিঅ' কৰি আছে, তেনেহ'লে ভিডিঅ' কৰিবলৈ ৰখাই দিবা। বহুত কষ্টৰে জুবিন দাই এই ফিল্মখন বনাইছে আৰু আমিও সকলোৱে চাব লাগে এই ফিল্মখন। আৰু এটা কাঞ্চনজংঘাৰ ডাইলগে শুনি লওঁ ব'লা। মানুহক ভাগ ভাগ কৰা এই শিকলিডালো ছিঙি পেলা। আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ সলাবও পাৰোঁ, চলাবও পাৰোঁ। কোনবাই হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো এইটোৱে আছিলে। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, পোনপ্ৰথমে গৈ ছাবস্ক্ৰাইব বটনটো দবাই দিবা। আৰু যদি এতিয়ালৈকে লাইক কমেণ্ট কৰা নাই, কৰি দিবা। আৰু আজি এই ভিডিঅ'টোৰ দ্বাৰা মই ইয়াকে জনালোঁ যে তোমালোকে ফিল্ম চাব যোৱা একো নাই, কিন্তু ভিডিঅ' নকৰিবা। বোলে আজিলৈ বাই, আকৌ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা।